Good evening, everyone. আজি বহুত দিনৰ মূৰত এটা ভিডিঅ' আৰম্ভ কৰোঁ বুলি ভাবিছোঁ। অৱশ্যে আচলতে কি হয়, মই ষ্টুডেণ্ট চেণ্ট্ৰিক কেতিয়াবা ভিডিঅ' দিয়াটো মোৰ ছাবস্ক্ৰাইবাৰ্ছসকলে বিচাৰে। সেইটো দিলে আন এখিনি মানুহ আচলতে ডিপ্ৰাইভ হয়, তেওঁলোকে ইমান ইণ্টাৰেষ্ট নাপায়, আৰু ইণ্টাৰেষ্ট নোপোৱাটোতো বাৰু ইটছ ভেৰি নৰ্মেল, ভেৰি কমন। গতিকে তেওঁলোকে ইণ্টাৰেষ্ট নাপায়। আল্টিমেটলি কি হয়, অলপমান লেক অফ মটিভেশ্যনৰ কাৰণে মানে মোৰ যিটো মানে মোৰ এনথুজিয়াজমটো থাকে সেইটো অলপমান কমি যায়। কোৱা হয় যে মটিভেশ্যন ইজ দ্য কি টু এক্সপ্ল'ৰ নিউ থিংছ। গতিকে কোনোবাই যেতিয়া মোক কৈ দিয়ে যে আপুনি অকণমান এডুকেশ্যন ৰিলেটেড দিবচোন কিবা ভিডিঅ'ছ, তেতিয়া মই সেইটো ফালে গুচি যাওঁ। আৰু সেইকাৰণে আচলতে মোৰ চেনেলৰ নামটো হৈছে কেনপি ৱৰ্ল্ড। এইফালে লিবান খেলি আছে। আজিও অৱশ্যে ৰ'বা হৈ যাবা। আজিও অৱশ্যে মই অলপ তেনেকুৱা ধৰণৰ ভিডিঅ' দিম বুলি ভাবিছোঁ। মোৰ ছাবস্ক্ৰাইবাৰ্ছতো বেছিভাগ মোৰ চিনাকি মানুহে আছে বাৰু বৰ্তমান, আৰু যিসকলে হয়তো নাজানিব পাৰে, মই তাৰমানে মোৰ এটা লাইফৰ এটা বহুত ডাঙৰ এক্সপিৰিয়েঞ্চ এটা হৈছিলে যে মই এটা নেশ্যনেল লেভেল মই ইণ্টাৰভিউ এপিয়াৰ কৰিছিলোঁ। গতিকে সেই ইণ্টাৰভিউ কেনেকৈ এপিয়াৰ হৈছিলোঁ, বা মই যদি পাৰোঁ মই কেইটামান টিপছ আপোনালোকৰ লগত দিব বিচাৰিম। আৰু সেই যিটো ইণ্টাৰভিউ দিছিলোঁ তাত মই ছিলেক্টো হৈছিলোঁ, আৰু মই তাত অলম'ষ্ট 4.5 বছৰ তাত মই কৰি আহিছোঁ চাকৰি। তাৰপিছতহে আচলতে মই মোৰ প্ৰফেশ্যনটো চেঞ্জ কৰিছিলোঁ। অফক'ৰ্ছ নিজৰ কিছুমান ইণ্টাৰেষ্ট আৰু বিভিন্ন ধৰণৰ অলপমান ঘৰুৱাৰ মানে ডমেষ্টিক ৰিজনছৰো তাত জড়িত হৈ আছিলে। গতিকে বাৰু যি কি নহওক, ডেট ইজ আনাডাৰ ষ্টৰী। কিন্তু মই অলপমান শ্বেয়াৰ কৰিম যে নেশ্যনেল লেভেল ইণ্টাৰভিউ দিবলৈ হ'লে হোৱাট আৰ দ্য প্ৰিৰিকুইজিটছ, কি প্ৰয়োজন হয়। আৰু এইখিনি কথা মই মোৰ ষ্টুডেণ্টছসকলক কৈয়ে থাকোঁ। তথাপিতো মই ভাবিছোঁ যে মই যদি আৰু অকণমান ভালকৈ বিবেচনা কৰি পেলাই কওঁ, তেতিয়াহ'লে তেওঁলোক নিশ্চয় বেনিফিটেড হ'ব। গতিকে মোৰ আজি ভিডিঅ'টোৰ উদ্দেশ্য সেইটোৱে হ'ব। কিন্তু তাৰ লগতে কলেজৰ সময়খিনিটো কলেজতে ডেডিকেট কৰিব লগা হয়, আৰু সন্ধিয়াৰ সময়খিনি মই লিবানৰ লগত ডেডিকেট কৰিবলৈ চেষ্টা কৰোঁ। লিবানৰ সৰু সৰু এক্টিভিটিবোৰ মোৰ ৰেকৰ্ড কৰি থাকিবলৈ মন যায়, আৰু তাৰ লগত এইখিনি সময় মই যিহেতু পাওঁ, সেইটো কাৰণে সি বহুত ফূৰ্তিৰে মোৰ লগত খেলে আৰু সি মোৰ লগত কমিউনিকেটো কৰে। আৰু এইখিনি সময় এক মধুৰ সময়, আৰু এনেকৈ ইউটিউবৰ জৰিয়তে মই এইখিনি ছেভ কৰি ৰাখিব বিচাৰোঁ। আৰু চাওক, বল খেলি লিবানে বহুত ভাল পায়, আৰু সি এইটো হকী নিচিনাকৈও খেলিছে, আকৌ মানে ফুটবল নিচিনাকৈও সি খেলে। গতিকে সেইখিনিকে মই অলপমান আপোনালোকৰ লগত শ্বেয়াৰ কৰিলোঁ। যদিও আচলতে গোটেই দিনটোৱে বাচ্ছাটোৰ লগতে ডেডিকেট কৰিব লাগে, কিন্তু চাকৰিয়াল মাতৃসকলৰ এইটো এটা ডাঙৰ চেলেঞ্জ, কিয়নো দিনৰ ভাগখিনি তেওঁলোকে নিজৰ বাচ্ছাটোৰ লগত সময় কটাব নোৱাৰে। As a working mother, life is not that easy actually. ইমান সহজো নহয়। কিন্তু মোৰ লগত আম্মা আছে, গতিকে মোৰ লাইফটো তেওঁ বহুত যিমান পাৰে বহুত সহজ কৰি থৈছে। স্পেচিয়েলি লাইফ ইন দ্য চেন্স, যিখিনি তেওঁ মোক পাৰে কৰিবলৈ। ফৰ এক্সাম্পল, লিবানৰ যিখিনি কেয়াৰ তেওঁ লৈ লয়, তাৰ কাৰণে মই বহুতখিনি সময় এটলিষ্ট মই ডেডিকেট কৰিব পাৰিছোঁ। আৰু টাচউড এনেকুৱা হয়তো ফৰ্চুনেট আমাৰ মাজত বহুত এনেকুৱা লেডিজ আছেও, কিন্তু মানে এইটো এটা সাংঘাতিক এটা প্ৰাইচলেছ এটা গিফ্ট হয়। কি খেলিছা? ক্লেপ দি দিয়া, ক্লেপ দি দিয়া। ক্লেপ দি দিয়া। খেলনা বস্তুৰে ঘৰটো 10 বাৰ লেতেৰাও হয় আৰু 10 বাৰ ঠিক কৰি থাকোঁ। তাকে অলপমান ফাষ্ট ফৰৱাৰ্ড কৰি দিছোঁ। অলপমান এডজাষ্ট কৰি লওঁ। সকলো দেখিছে চাগে। অ'কে চ' আচলতে যেতিয়া ভাবোঁ ভিডিঅ' এটা কৰোঁ বুলি, কিন্তু সাধাৰণতে কি হয়, বিভিন্ন কামৰ কাৰণে থাকি যায়, আৰু সেইটো অবভিয়াছলি হ'বই বাৰু তেনেকুৱা। এতিয়া আচলতে আজি বাহিৰত বৰষুণ দি আছে, গতিকে কথাখিনি ক্লিয়াৰ নহ'বও পাৰে।
আৰু মই আগতেও কৈছোঁ মই ইমান টেকনিকেলি ইমান চাউণ্ড পাৰ্চন নহয় যে মই এতিয়া বৰ্তমান যে মই মাইক ইউজ কৰিম বা মোৰ ওচৰত আচলতে এটা ষ্টেণ্ডো নাই প্ৰপাৰ যে মই ফোনটো বা কেমেৰাটো এনেকৈ থওঁ ভালকৈ থওঁ আৰু যাতে আপোনালোকেও মোক ভালদৰে দেখা পায় কিন্তু মই ভাবোঁ চবেই চাগে দেখি আছে মোক নহয় জানো মানে ভালকৈ দেখা পাইছেই নিশ্চয় আৰু কথাখিনিহে মেইন কথাখিনি আচলতে মই কি ক'ব বিচাৰিছোঁ লিবান নাথাকোঁতে কেইটামান কথা কৈ লওঁ আৰু এইখিনি কথা মই ভাবোঁ মোৰ ষ্টুডেণ্টছসকলৰ কাৰণে বহুতে উপযোগী হ'ব সময়ৰ উপযোগী মই ক'ব বিচাৰিছিলোঁ যে মই এটা নেশ্যনেল লেভেল এটা মই ইণ্টাৰভিউ মোৰ ফাৰ্ষ্ট টাইম ইণ্টাৰভিউ আছিলে আৰু সেই ইণ্টাৰভিউ মই ক্ৰেক কৰিবলৈ সক্ষম হৈছিলোঁ আৰু সেইখিনি বিষয়ে মই ক'ব বিচাৰিছোঁ আৰু মই লগতে লিখিও দিম কি হেৰিখিনি ডিটেইলছটো মই যেতিয়া PhD কৰি আছিলোঁ আচলতে PhD যিটো মই এণ্ট্ৰেঞ্চ দিছিলোঁ বা PhD কাৰণে যিটো ইণ্টাৰভিউ দিছিলোঁ সেয়া হৈছিলে মোৰ লাইফৰ প্ৰথমটো ইণ্টাৰভিউ কিন্তু সেইটো ইণ্টাৰভিউ আছিলে ধৰক এটা ৰিজনৰ ভিতৰতে আছিলে বা সেই পাৰ্টিকুলাৰ ৰিজনৰ এক্সপাৰ্টছসকলে সেই ইণ্টাৰভিউটো কণ্ডাক্ট কৰিছিলে পেনেলিষ্ট আছিলে কিন্তু মই যেতিয়া PhD কৰি আছিলোঁ আৰু PhD মোৰ অলম'ষ্ট 3 years মানে হোৱাই নাছিলে মোৰ এক্সপেৰিমেণ্টেলখিনি তেতিয়া অলপমান বাকী আছিলে আৰু তেতিয়াতে মোৰ মানে কি হ'ল সেইটো কিন্তু মই মোৰ ফ্ৰেণ্ড শান্তনাক ধন্যবাদ দিব লাগিব তাই মোক খুব জোৰ কৰিলে যে জাফৰিন তুমি এইটো ইণ্টাৰভিউৰ কাৰণে এপ্লাই কৰাচোন এপ্লিকেশ্যন কৰিবলৈ কৈছিলে আৰু সেইটো আছিলে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ ইণ্টাৰভিউ ষ্টাফ ছিলেকশ্যন কমিশ্যন SSC বুলি যাক শ্বৰ্টকৈ কোৱা হয় ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ বিভিন্ন ধৰণৰ এণ্ট্ৰেঞ্চ আছে ৰিটেন টেষ্ট আছে কিন্তু মই যোনটোত মই ক্ৰেক কৰিছিলোঁ মই যোনটো কোৱালিফাই হৈছিলোঁ সেইটো আছিলে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ ছিলেকশ্যন পষ্ট বুলি কোৱা হয় ছিলেকশ্যন পষ্ট আৰু সেইকেইদিনত তেতিয়া 2016ৰ কথা মই কৈ আছোঁ তেতিয়া এই ছিলেকশ্যন পষ্ট প্ৰায় মানে এডভাৰটাইজ হৈ আছিলে কিন্তু বৰ্তমান দিনত ছিলেকশ্যন পষ্টৰ এডভাৰটাইজ হয় নে নহয় সেইটো মই এতিয়াই মই সঠিককৈ ক'ব নোৱাৰোঁ কিয়নো সেইটো ডিপেণ্ড কৰে কিমান নাম্বাৰ অফ ভেকেঞ্চি আছে আৰু হয়তো তেতিয়া আমাৰ পষ্ট তেতিয়াও কম ওলাইছিলে তেতিয়া মই যেতিয়া এপ্লাই কৰিছিলোঁ তেতিয়া 8টা পষ্ট ওলাইছিলে আৰু এতিয়াও সেই তেনেকুৱাই ওলাই থাকে খুব বেছি 4টা 5টা পষ্ট ওলাই থাকে এতিয়া হেৰি হ'ল মই মোৰ এক্সপিৰিয়েঞ্চটো মই শ্বেয়াৰ কৰোঁ বুলি ভাবিছোঁ আৰু মই ভাবোঁ যে আজিৰ যুগৰ যিসকল ষ্টুডেণ্টছ আছে তেওঁলোক কম্পেৰেটিভলি মোতকৈও চাগে ভালকৈ ইণ্টাৰভিউ দিব পাৰিব অনলি থিং যিটো প্ৰয়োজন হৈছে সেইটো হৈছে কনফিডেঞ্চ আৰু নিজৰ ওপৰত এটা বিশ্বাস মানে এটা ছেল্ফ বিলিফ এটা বহুত প্ৰয়োজন হৈ যায় যে পাৰিম নে নোৱাৰিম কিন্তু এটা কথা স্বাভাৱিক যে ভয়টোতো লাগিবই বাৰু নাৰ্ভাছনেছটো হয় কিন্তু আমি নাৰ্ভাছনেছটো কেনেকৈ অভাৰকাম কৰিব পাৰোঁ সেইটোৱে আচল কথা মই যেতিয়া সেই ইণ্টাৰভিউটোৰ কাৰণে এপ্লাই কৰিছিলোঁ তাত দুবাৰকৈ ডেট চেঞ্জ হৈছিলে আৰু সেই ইণ্টাৰভিউটো হৈছিলে বেংগলোৰত আৰু দুবাৰকৈ ডেট চেঞ্জ হোৱাৰ কাৰণে আৰু মই যিহেতু তেতিয়া ফেল'শ্বিপ পাই আছিলোঁ PhD সেইটো কাৰণে মই মোৰ মা দেউতাহঁতক মানে আম্মা আৰু আব্বাক মই ইমান দিগদাৰ দিব লগা হোৱা নাছিলে ফ্লাইটৰ টিকেটৰ কাৰণে গতিকে দুবাৰ ডেট চেঞ্জ হৈছে আৰু মই তেতিয়া মনতে থিৰাং কৰিছিলোঁ যে থাৰ্ড টাইম যদি ডেটটো সলনি হয় তেতিয়াহ'লে মই এই ইণ্টাৰভিউটোলৈ মই নাযাওঁ কিন্তু এটা কথা আছে যে ডেষ্টিনিয়ে আমাক টানি লয় বুলি এইটো কাৰণে থাৰ্ড টাইম ডেট চেঞ্জ নহ'ল আৰু মই সেই ইণ্টাৰভিউ দিবলৈ গ'লোঁ মোক আচলতে শ্বৰ্টলিষ্ট কৰিছিলে আৰু অল অভাৰ ইণ্ডিয়া 90 কেণ্ডিডেটছ মাত্ৰ অনলি 90 কেণ্ডিডেটছ শ্বৰ্টলিষ্ট কৰিছিলে আৰু তাৰ মাজত ময়ো এগৰাকী আছিলোঁ আৰু সেই 90 কেণ্ডিডেটছৰ লিষ্ট দেখি কিন্তু মই অলপমান হ'লেও ভাবিবলৈ বাধ্য হৈছিলোঁ যে মই এই ইণ্টাৰভিউটো দিব পাৰিম জানো এইটো ইণ্টাৰভিউ কেনেকুৱা ধৰণৰ ইণ্টাৰভিউ হ'ব আচলতে মোৰ একো আইডিয়া নাছিলে আৰু মোৰ সঠিককৈ ক'বলৈ গ'লে কোনো গাইডো নাছিলে মানে যোনে মোক এইখিনি কথা বুজাই দিব পাৰিব যে তুমি মেইনকৈ এইখিনি পঢ়ি মানে মেইনকৈ এইখিনি কাৰণত জেগা সলাই থাকিব লগা হৈছে গতিকে মই কথাখিনি সম্পূৰ্ণ কৰি লওঁ আৰু ভিডিঅ'টো ইয়াতে ক্লজিং এটাও দি দিওঁ মই কৈ আছিলোঁ যে ষ্টাফ ছিলেকশ্যন কমিশ্যনৰ কথা আৰু তাত মই কেনেদৰে ইণ্টাৰভিউ এপিয়াৰ হৈছিলোঁ 90 কেণ্ডিডেটছৰ মাজত যেতিয়া মোৰ নামটো আহিলে আৰু ছেকেণ্ড টাইম যেতিয়া ইণ্টাৰভিউ ৰিশ্বিডিউল কৰিলে তাৰপিছত কিন্তু মই যাবলৈ সেই সুবিধাকণ পালোঁ আৰু তেতিয়া আৰু মই ইণ্টাৰভিউ এপিয়াৰ কৰিছিলোঁ 2015 চনৰ জুলাই মান্থত মই ইণ্টাৰভিউ এপিয়াৰ কৰিছিলোঁ আৰু তেতিয়া বেংগলোৰ গৈ পেলাই মই যেতিয়া ইণ্টাৰভিউৰ ভেন্যুলৈ গৈছিলোঁ তাত এটা ৰিপৰ্টিং টাইম দিয়া হৈছিলে আৰু মোৰ ক্ষেত্ৰত মোৰ ৰোল নম্বৰত ৰিপৰ্টিং টাইম আছিলে 10:30 AM
আৰু তাত গৈ পেলাই মই দেখিছিলোঁ বিভিন্ন আমাৰ দেশৰ বিভিন্ন প্ৰান্তৰে কেণ্ডিডেটছ আহিছিলে আৰু তেওঁলোকে খুব ভালদৰে পঢ়া শুনা কৰি আছিলে তেওঁলোকৰ নিজৰ মাজত ডিছকাশ্যন কৰি আছিলে আৰু মই তাত গৈ পেলাই তাৰমানে মোৰ একেবাৰে অকলশৰীয়া নিচিনা এটা বোধ হ'ল মানে তেওঁলোকে মই এইটো ভাবিবলৈ বাধ্য হ'লোঁ যে তেওঁলোকে আচলতে কি পঢ়ি আছে তেনেকুৱা লাগিছিলে খালি এটা বস্তুৱে মই কনফিডেঞ্চত ৰাখিছিলোঁ যে মই যিখিনিৰ ওপৰত কাম কৰি আছোঁ সেইখিনিৰ ওপৰত যাতে মই ভালকৈ ক'ব পাৰোঁ আৰু গোটেই দিনটোৰ অপেক্ষাৰ অন্তত সন্ধিয়া 3:30মান বজাত মোৰ নামটো মাতিছিলে তেওঁলোকে ইণ্টাৰভিউ পেনেলত আৰু পেনেলত আছিলে 3গৰাকী পেনেলিষ্ট 2জন ছাৰ আছিলে আৰু এগৰাকী মেম আছিলে আৰু তেওঁলোকৰ ৰুমত সোমোৱাৰ পিছত কিন্তু মই যিমানটো নাৰ্ভাছ হৈ পেলাই সোমাইছিলোঁ বহুত পৰিমাণে তেওঁলোকে নাৰ্ভাছনেছটো কমাই দিলে আৰু মোক বহুত ভালদৰে বহিবলৈ ক'লে আচলতে ইণ্টাৰভিউ এপিয়াৰ হোৱা সেইটো এটা মানে এটিকেট হয় ইণ্টাৰভিউ এটিকেট যে যেতিয়ালৈকে তেওঁলোকে বহিবলৈ অনুমতি নিদিয়ে তেতিয়ালৈকে আমি আচলতে বহিব নালাগে আৰু যদিহে এজন কেণ্ডিডেটৰ বহুত ভাগৰ বা বহুত ভয় লাগি আছে বা তেওঁ বহিব বিচাৰিছে তেতিয়াহ'লে তেওঁ পাৰ্মিশ্যনটো লৈ পেলাই বহিব লাগে যদিহে ইণ্টাৰেষ্টেড হয় কোনোবা তেতিয়াহ'লে মই ইণ্টাৰভিউ এটিকেটছৰ ওপৰত এটা বেলেগকৈ ভিডিঅ' বনাম আজি মই মোৰ মানে মাত্ৰ অভিজ্ঞতাটোহে মই শ্বেয়াৰ কৰিব বিচাৰিছিলোঁ আৰু ইণ্টাৰভিউত মোৰ বিভিন্ন ধৰণৰ প্ৰশ্ন তেওঁলোকে কৰিছিলে আৰু যিখিনি প্ৰশ্ন মই পৰা নাছিলোঁ সেইখিনি মই তেওঁলোকক স্পষ্টভাৱে কৈছিলোঁ যে মই এইখিনি নোৱাৰোঁ বুলি যিহেতু এইটো এটা স্বাভাৱিক কথা গোটেইখিনি বস্তু যে পাৰিম তেনেকুৱা নহয় আৰু ইণ্টাৰভিউৰ শেষত যেতিয়া মই তাৰ পৰা ওলাই আহিছিলোঁ মোৰ মনত অলপ পজিটিভ এটা ভাইব এটা মোৰ নিজৰ ফিল হ'ল যে মই আজি চাগে বহুত পৰিমাণে মই যিমানটো ভয় খাই আছিলোঁ বা নোৱাৰিম বুলি ভাবিছিলোঁ তাৰ তুলনাত তাৰমানে মই যেতিয়া ইণ্টাৰভিউ ৰুমৰ পৰা ওলাই আহিছিলোঁ তেতিয়া মোৰ ভালেই লাগিছিলে আৰু শেষত কেইদিনমানৰ পিছত 2-3 সপ্তাহৰ পিছত এখন লিষ্ট ওলাইছিলে আৰু সেই 8টা পোষ্টৰ ভিতৰত ময়ো এগৰাকী ছিলেক্টেড কেণ্ডিডেটছ আছিলোঁ আৰু সেই 8টা পোষ্টৰ মাজতো কিন্তু কিছুমান ৰিজাৰ্ভেশ্যন কোটা আছিলে গতিকে আচলতে মই অ'পেন কেটেগৰী হিচাপত বা জেনেৰেল কেটেগৰী হিচাপত আচলতে মই 4টা পোষ্টৰ কাৰণেহে কণ্টেষ্ট কৰিছিলোঁ আৰু সেইটো আজিৰ দিনতো মই মোৰ এটা ক্ৰেডিট বুলি ভাবোঁ এটা এছেট বুলি ভাবোঁ যদিও আজিৰ দিনত মই সেই অৰ্গেনাইজেশ্যনটোত নাই যদিও মই তাত নাই কিন্তু মই তাত 5.5 বছৰ সময় তাত মই পাৰ কৰিছোঁ সেইবাবে সেইটো এটা মোৰ ক্ৰেডিট বুলি ভাবোঁ সেইটো এটা এছেট বুলি ভাবোঁ আৰু এই এছেটটো যে মই আপোনালোকৰ মাজত বা মোৰ ষ্টুডেণ্টসকলৰ মাজত যদি মই বিলাই দিব পাৰোঁ সেইটো এটা মই ভাবোঁ যে এইটো এটা মোৰ কাৰণে বহুত ডাঙৰ কথা হ'ব কিয়নো মই যিখিনি বস্তু মই এজ এ গাইডেন্স হিচাপে মই পোৱা নাছিলোঁ এতিয়া মই কিন্তু এজ এ গাইড মই তেওঁলোকক দিশটো দেখুৱাব পাৰিম গতিকে এইখিনিয়ে কথা আৰু সেই ফেজটো এটা মোৰ সাংঘাতিক এটা মানে মেমৰেবল ফেজ হয় আৰু এতিয়া মই বেলেগ এটা অৰ্গেনাইজেশ্যনৰ লগত জড়িত এতিয়া মই টিচিং প্ৰফেশ্যনৰ লগত জড়িত কিন্তু যিখিনি এক্সপিৰিয়েঞ্চ মই গোটাব পাৰিলোঁ সেইখিনি এটা মোৰ বহুত ডাঙৰ এটা টাৰ্ণিং পইণ্ট হয় লাইফৰ আৰু এইখিনি সময় বা মই যে এই নেশ্যনেল লেভেল পৰীক্ষাটো যে মই মানে ক্ৰেক কৰিব পাৰিছিলোঁ তাৰ কাৰণে মই আচলতে বহুতক গ্ৰেটফুল হ'ব লাগিব তেওঁলোকে মোক বহুত সঠিক পথ দেখুৱাইছে মোক সহায় কৰিছে মোৰ আম্মা আব্বা তেতিয়া তেওঁলোকে ছাপোৰ্ট কৰিছিলে মোৰ PhD গাইড মোৰ ইউনিভাৰ্চিটিৰ মোৰ যোনজন মেণ্টৰ কলিতা ছাৰ মোৰ PhD গাইড সাবিত্ৰী মেম আৰু মোৰ লেবমেটছসকল বা মোৰ ফ্ৰেণ্ড চাৰ্কুলৰ কিছুমান মোৰ ফ্ৰেণ্ডছ চবৰে আচলতে নাম ল'ব লাগিব তেওঁলোকে মোকতো তেওঁলোকে ঠেলি পঠিয়াইছে মই কিবা এটা কৰিব বিচাৰোঁতে তেওঁলোকে মোক আগুৱাই দিছিলে যে পাৰিবি বা তুমি পাৰিবা বুলি গতিকে চবেই চবৰে ইনভলভমেণ্ট আছে চবৰ সহায়তহে আচলতে মই সেইখিনি পৰ্যায় ল'ব সক্ষম হৈছিলোঁ আৰু এইখিনিকে মই মোৰ ষ্টুডেণ্টছৰ মাজত কথাখিনি ক'ব বিচাৰোঁ আৰু অকল ষ্টুডেণ্টছো নহয় বহুতে যোন মোৰ ছাবস্ক্ৰাইবাৰ্ছ আছে তেওঁলোকেও চাগে হয়তো উপকৃত হ'ব তেওঁলোকৰ যদি পৰিয়ালত কোনোবা এনেকুৱা আছে বা তেওঁলোকে নিজেও যদি কম্পিটিটিভ এক্সামৰ কাৰণে চেষ্টা কৰি আছে গতিকে এইখিনিয়ে কথা আছিলে মই ভিডিঅ'টো আজি ইমানতে সামৰিম কিয়নো মই বহুত দিনৰ পৰা ভিডিঅ'টো অলপকৈ বনাই আছোঁ
এগৰাকী ৱৰ্কিং মাদাৰ হিচাপে বহুতখিনি চেলেঞ্জেছ আহে লাইফত মানে সৰু বাচ্ছাটো চোৱাৰ উপৰিও আৰু যিখিনি অফিচ কামৰ যিখিনি মানে কৰিব লগা ডিউটিছখিনি আৰু ঘৰুৱা ডিউটিজৰ উপৰিও মই এইখিনি দিবলৈ অলপ যত্ন কৰিছোঁ গতিকে বেয়া নাপায় যেন কোনো যে মই বহুত দিন আচলতে দিব পৰা নাই আৰু মই এইখিনি বহুত দিনৰ আগতে আচলতে দিম বুলি মই কৈ থৈছিলোঁ তাকে মই সেই কমিটমেণ্টটো মই ফুলফিল কৰাত বিশ্বাস কৰিছোঁ গতিকে আজি ইমানখিনিয়ে ক'লোঁ আৰু আগলৈ মই এনেকুৱা দিশৰে মই বিভিন্ন ধৰণৰ ইণ্টাৰভিউ ৰিলেটেড টিপছ শ্বেয়াৰ কৰিবলৈ চেষ্টা কৰিম গতিকে এতিয়া ৰাতিয়ে হ'ল এতিয়া অলম'ষ্ট 9টা বাজিব হ'ল গতিকে মই অলপ ডিনাৰ ৰেডি কৰাত লাগোংগৈ আৰু আপোনালোকক সকলোকে পুনৰবাৰ লগ পাম অ'কে বাই